दिनै गोथार बाथौ सानखौ आसामनि गुबुन गुबुन जायगायाव फालिनायजों लोगोसे क'क्राझार सोहोरनि बागानसालियाव थानाय बाथौ थानसालियावबो दिनै गोथार बाथौ सानखौ फालिनाय जादों। दिनैनि गोथार बाथौ सानाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्मा, आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, मिरु मन्थ्रि एबा बारग' गिबि मन्थ्रि सर्बानन्द सन'वाल, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांखौ लाफानानै गोबां मानगोनां सुबुंफ्रा समाजारि बिजोंनि गेजेरजों बयनिसिमबो गाहाम हामलायनाय बावहरदों। ओजोंहाय क'क्राझार सोहोरनि बागानसालिनि बाथौ थानसालियाव बाहागो लानानै बिटिसिनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा खाम्फा बरगयारी बिथाङा ओरैबायदि बुङो। খুব ভাল লাগিছে যেনে আমাৰ বড়োসকলে দ্বিতীয় মংগলবাৰ মাঘ মাহৰ এইটো গোথাৰ বাথৌ চান হিচাপে পালন কৰি আহিছে আৰু আজিৰ দিনাখন প্ৰত্যেক বাথৌ মন্দিৰত এই পূজা আৰু চেলিব্ৰেশ্যনটো কৰি আছে। নিজৰ পৰম্পৰা, নিজৰ কলা কৃষ্টি, নিজৰ ভাষা সংস্কৃতি লৈ পেলাই আমি বড়োসকলে যাই থাকিব বিচাৰোঁ। ভাল লাগিছে যে বড়োসকলে যদিওবা বাথৌ ধৰ্মৰ কোনো ৰিটেন স্ক্ৰিপ্ট নাছিলে, পূজা কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে, সেইবোৰ জাষ্ট অৰেলি পৰম্পৰাভাৱে কৰি আহিছিলে। কিন্তু আজি বহুত ভাল ভাল শিক্ষিত মানুহসকলে ৰিচাৰ্চ কৰি পেলাই বাথৌ ধৰ্মৰ নিয়ম, বাথৌ ধৰ্মৰ গোটেই বস্তুবোৰ ৰিটাৰ্ণ ফৰ্মত আনিব পাৰিছে আৰু খুব সুন্দৰকৈ আমাৰ পূজাবোৰ আমাৰ সেইবোৰ হৈ যায়। গতিকে মই আশা কৰোঁ নিজৰ পৰম্পৰা ধৰ্ম, যিহেতু আমাৰ বড়োসকলৰ যুগ যুগ ধৰি বাথৌটোৱে আমাৰ ধৰ্ম, গতিকে সেই ধৰ্মৰ লগত আমাৰ সংস্কৃতি জড়িত, আমাৰ আইডেণ্টিটি জড়িত। গতিকে মই আশা কৰোঁ বড়োসকলে সেইটো কেতিয়াও নেৰিব। নমস্কাৰ যাচিছোঁ। আজি ৰাতিপুৱা আজি গোথাৰ বাথৌ চান বৰাই বাথৌৰ তৰফৰ পৰা সকলোকে মোৰ ধন্যবাদ আৰু জ্ঞাপন কৰিছোঁ। আজি গোথাৰ বাথৌ চান, এই গোথাৰ বাথৌ চানটো হ'ল আমাৰ বড়ো জাতি, বড়ো ধৰ্মসকলৰ পুৰণি ধৰ্ম। এই পুৰণি ধৰ্মটো হ'ল যুগ যুগান্তৰ পৰা এতিয়া চলি আহিছে। এই আজি সকলো জেগাত বাথৌ পূজা চলি আছে। বিভিন্ন জনগোষ্ঠীয়ে, বিভিন্ন ধৰ্মসকলেও আজি গোথাৰ বাথৌ চানটো অবজাৰ্ভেশ্যন কৰিছে বুলি মই শুনি পাইছোঁ। ইয়াৰ কাৰণে মই খুব আনন্দিত। কোকৰাঝাৰত কেনেকৈ আমাৰ কোকৰাঝাৰত যোৱাকালিৰ পৰা আমি অবজাৰ্ভেশ্যন কৰি আছোঁ। যোৱাকালি সকলোৰ মংগলময় আৰু শান্তি সম্প্ৰতিৰ কাৰণে কোকৰাঝাৰ দুলাৰে বাথৌ কুটুমৰ নেতৃত্বত কোকৰাঝাৰ টাউন চহৰত 1 লাখ প্ৰদীপ জ্বলাইছোঁ। সেইটো মানৱ সমাজত যাতে শান্তি আহে, ইয়াৰ কাৰণে এই প্ৰদীপটো জ্বলোৱা হৈছে। আজি হ'ল গোথাৰ বাথৌ চান। এই গোথাৰ বাথৌ চানৰ কাৰণে যাতে সকলো মংগলময় হয়, ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা জ্বলি আছোঁ। ইয়াত লৈ নাহিব, তথাপি তেওঁ অহাৰ কাৰণে আমি এটা আৰু পূজা মণ্ডপ বনাইছে, সেইটো গ্ৰীণফিল্ডত। তেওঁ 12টা বজাত আহি পেলাই আমাৰ লগত অংশগ্ৰহণ কৰিব। পূজাটো আমাৰ বাথৌ ধৰ্মেৰে হ'ব আৰু ইয়াতে যিমান বিটিআৰ চৰকাৰৰ যিমান মন্ত্ৰী আৰু মাননীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মাননীয় মুখ্যমন্ত্ৰী আৰু যিমান MCLA, EM, MP তেওঁলোকে উপস্থিত থাকিব।